তাকেহে বৰ চিন্তা আজিকালি কিনো বোৱাৰী ছোৱালীবোৰ ঘৰত সোমালে সেয়া মোৰ ডাঙৰ ল'ৰাটো এজনী আনিলে সেইজনী তিনিটালৈ যোৱা গায়ে পোৱালে লগত এটা ল'ৰাও আহিছে এতিয়া মই মাকজনীয়ে হৈ পাওঁ পুতেকৰ দুৰ্দশা কেনেকৈ চাই থাকোঁ তাইও সেই কোৱা শুনিছোঁ ধান্দা বোলে কিবা সেইবোৰ ধান্দা কৰে ইমান বেচা তাই মতা বিচাৰি নাপালেনে বাৰু তাই মোৰ ল'ৰাটোকহে পালে ল'ৰাটো কোৱা দেখিলে না আমাৰো ই সোধা নহয় মাকৰ আগত আকৌ তাৰ মুখৰ মাতেই নোলায় মাইকী আনিব পৰা হ'ল এতিয়া ময়ো ভাত সোধাই নোখোৱাও নহয় মই একদম ভালকৈ ভাত নোখোৱাওঁ ঘৰৰ পৰা উলিয়াই বাঢ়ি কৰি দিম চাই আছোঁ আজি 2-3 দিন হৈছে কাৰণে ঘৰখনত 9 কইনা সোমাইছে বুলি আৰু অকণমান মনে আছোঁ নহ'লে আকৌ তাক ক'ব নহয় তোৰ মাৰ এজনী ইমান চোকানে ইমান মুখখন চোকানে ইমান দাহিনে এনেকৈ ক'ব বুলিহে ধৰিছোঁ নহ'লে মই ল'ৰাই যিদিনাই ঘৰত সোমোৱাইছিলেহি নহয় সেইদিনাই তাইক চুলি পিছাত ধৰি বাঢ়ি কৰি দিম বুলি ভাবিছিলোঁ কিন্তু বহুত কথা চিন্তা কৰিলোঁ মই আকৌ ইফালে ৱাৰ্ড মেম্বাৰ হৈ যদি মই সেইখিনি কওঁ মানুহে আকৌ সমাজত মোক কি বুলি ক'ব এইজনীক মেম্বাৰ উঠাই দিলে ইমান চোকা মই তাইক পানীয়ে পাম তাই যদি ডালে মই পাতে তাই মোক চিনিয়ে পোৱা নাই এনেই আই ঘৰত নাম পাই অহা নাই মেনকা